हेलो एवरीवन डीके करिश्मा चैनलर आन एटी नतुन भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে, মোৰো ভালে। বহু দিনৰ মূৰত এটা লং ভিডিও দিম বুলি ভাবিলো, তো ভিডিওটো স্টাৰ্ট কৰিছো ৰাতিপুৱাৰ পৰাই। ভাবিছো আজি দিনটো ইটো সিটো আপোনালোকক দেখুৱাই থাকিম, কিমানখিনি দেখুৱাব পাৰো নাজানো, কিন্তু ভিডিওটো আৰম্ভ কৰিছো আৰু ভিডিওটো শেষত আপোনালোকে যদি ভিডিওটো ভাল পায় তেতিয়াহলে প্লিজ লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। তেতিয়াহলে বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। এয়া ৰাতিপুৱাৰ সময়, আজি মোৰ ৰাতিপুৱা উঠোতে দেৰিয়ে হ'ল। আচলতে দেৰি মানে দুকুৰ কাৰণে দেৰি হ'ল। দুকু মানে হ'ল মই টিকলুৰ কথা কৈছো, তাৰ ঘৰত মই তাৰ নাম দুকু। তো সি আজি অকণমান ৰাতিপুৱা সময় দিগদাৰ দিলে, আৰু সি অকণমান ৰাতিপুৱা সময় দিগদাৰ দিলে সি তাৰমানে তাক আকৌ শুৱাই থ'ব লগা হয় মোৰ। তো সেই তেনেকৈ মোৰ দেৰি হৈ যায়। আজিতো দেৰি হ'ল, গা পা মই ধুৱাই নাই, প্ৰথমতে এগিলাচ গৰম পানী খাই লৈছোঁ। আৰু কি কৰিম আৰু কেতিয়াবা ল'ৰাৰ লগত তেনেকৈ দেৰি হৈ যায় আৰু উঠোতে উপায় নাই। কেতিয়াবা বা নুঠে, কেতিয়াবা একদম 10টাই বাজি যায়, তেতিয়াও সাৰ নাপায়। এই তেনেকুৱা। তো ভাবিছোঁ এতিয়া মা গা ধুই আছে, মা গা ধোৱাৰ পিছত মই ধুম। সেইকাৰণে ভাবিছোঁ তাৰ বটলটোৱে চাফা কৰিলোঁ, তাৰ পানী খোৱা বটলটো। তো প্ৰথমতে বটলটো ধুনীয়াকৈ ধুই ল'লোঁ, আৰু এতিয়া মই গৰম পানীত অলপ থৈ দিওঁ বটলটো। এইটো বটলটো মই আচলতে অনলাইনৰ পৰা লৈছিলোঁ। এটা ভিডিঅ' আছে মোৰ দিয়া বটলটোৰ বিষয়ে, আপোনালোকে ভিডিঅ'টো চাব। আৰু যদি বটলটো লাগে তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ দিব পাৰে। এইটো লাভলেপৰ হয়। বটলটো বিৰাট ইউজফুল হয় আচলতে, মই বিৰাট ভাল পাইছোঁ। BPF ফ্ৰী হয় বটলটো। আপোনালোকে যদি আপোনালোকৰ কোনোবা ল'ৰা ছোৱালীৰ বাবে হওক ল'ব পাৰে যদি ইচ্ছা কৰে। আৰু এয়া গা পা ধুই আহিলোঁ, মা আৰু মই দুজনী একেলগে চাহ খাই আছোঁ। আৰু এয়া টিকলুক মই খুৱাই থৈ অহা বুলি কৈছিলোঁ যে, সি উঠিলে, আৰু উঠি এয়া আইতাকক কৈ আছে বিস্কুট বোলে ভিজাই দিব লাগে আইতাকৰ চাহত। এয়া ভিজাই আছে আৰু আইতাকৰ লগত কথা পাতি আছে। এবাৰ আহিল মোৰ ওচৰত, এবাৰ বোলে মই মোৰ কাপটোত ভিজাই দিব লাগে, ময়ো চাহ খাই আছিলোঁ। এয়া সেইফালে তাৰ পানী বটলটো লৈছে, আৰু কুকিজ। আচলতে তেনেকৈ সি কুকিজ নাখায়, কিন্তু এনে কেতিয়াবা মায়ে তাৰমানে কুকিজ খায়, তো তাকো লগা হয়, আৰু সেই তেনেকৈ দিছিলোঁ খাই। কি হয় এইটো? হাসমোলা। পাপু ভিয়ে কেনেকৈ মাতে তোমাক? এইফালে চাই কোৱা, কেনেকৈ মাতে? কুটে। আৰু পুপুলু বুলি কোনে মাতে? পুপুলু বুলি মামা। টিকলু বুলি কোৱাচোন। মায়ে মাতে টিকলু বুলি। টিকলু বুলি কোৱা, টিকলু বুলি কোৱা। বিজি, নিজৰ মাজত বিজি। চুলিখিনি ফনাই দিওঁ ব'লা। আৰু এয়া হৈছে এল'ভেৰা। মই আচলতে খুৰীহঁতৰ ঘৰৰ পৰা আনি থৈছোঁ, আৰু ইয়াৰ যিটো হালধীয়া আঠা ওলায় সেইটো ওলাবৰ কাৰণে মই অকণমান সময় থৈ দিছোঁ। চুলিখিনি ভাবিছোঁ আজি অলপমান কেয়াৰ কৰোঁ। এয়া 1.5 বছৰে মই চুলিখিনি অকণমান একো কেয়াৰ কৰা নাই। আৰু এয়া হ'ল নাৰিকল তেল। মই এল'ভেৰা নাৰিকল তেল দুটাও মিক্স কৰি চুলিত লগাই থ'ম, 1 ঘণ্টামান লগাই থ'ম। আৰু এই তেলটো আপোনালোকে চাওকচোন, এইটো আচলতে ফৰ হেয়াৰ আৰু ফৰ স্কিন বুলি লিখা আছে। আপোনালোকে এইটো স্কিনতো ইউজ কৰিব পাৰে, হেয়াৰতো ইউজ কৰিব পাৰে। মই লগাই বিৰাটেই ভাল পাইছোঁ। আচলতে আপোনালোকে ইউজ কৰিব পাৰে। আচলতে অৰ্গেনিক বুলি, ক'ল্ড প্ৰেছ হয়। আপোনালোকে ইউজ কৰিবচোন। মই অনলাইনৰ পৰা আনিছিলোঁ, দামটো কিমান আছিল পাহৰিলোঁ বাৰু। এয়া লগাই থৈছোঁ এল'ভেৰা আৰু নাৰিকল তেল মিক্স কৰি। বহুত দিন একোৱেই লগোৱা নাই যিহেতু লগালোঁ আৰু অলপ। আৰু 11টামান বাজিল। মই টিকলুক অলপমান ফ্ৰুইটছ খাব দিছোঁ, আপেল কাটি দিছোঁ, আৰু এয়া কলা আঙুৰ অলপ কলা নিমখ সানি দিছোঁ। আপেলখিনি কিমান খাব নাজানো, কিন্তু আঙুৰকেইটা খাব। আঙুৰ খাই সি খুব ভাল পায়। আচলতে আঙুৰ 4টা দিছিলোঁ হয়, কিন্তু পিছত আকৌ তাক লগা হৈছে আঙুৰ। আৰু এয়া এবাৰ সি বহি ল'লে ডাইনিঙত, আৰু তাক নিজে খাব দিব লাগে। মইতো কৈছিলোঁৱেই মিনি ব্লগ কেইটাত। আৰু আপোনালোকে মিনি ব্লগ দুটা চাইছেনে নাই চাবচোন। যদি চোৱা নাই আপোনালোকে চাব মিনি ব্লগ দুটা মোৰ। আৰু এয়া সি আঙুৰ খাই কেতিয়াবা শেষ কৰিলে, আৰু এতিয়া খাই আছে আপেল। আৰু চাব এতিয়া সি আপেলখিনি আধা নাখালেই আৰু কি কৰি আছে দেখিছেনে? এইবিলাক হ'ল তাৰ দুষ্টামিবোৰ। আজিকালি ইমান দুষ্ট হৈছে নহয়, কিবা কিবি কথাও কয়, কিছুমান কথা বুজিও নাপাওঁ, কিছুমান বুজি পাওঁ। আৰু এয়া চাওক, ডাইনিঙত উঠিব খুজি আছে। বন বাপৰে, এইবিলাক আমাৰ কাম বহোৱা উস্তাদ কাম বহাই আছে দেই।
গোটেই মোজাবিলাক বিছনাখনত লৈছে আৰু কি কৰা অ' মোজা পিন্ধিবা ক'ত পিন্ধে মোজাযোৰ ক'ত পিন্ধে মোজা ভৰিত এতিয়া নিপিন্ধা নহয় গধূলি পিন্ধিবা এই ৰাম তুমি নোৱাৰা দিয়া থোৱা পিছত পিন্ধিবা এই চাওকচোন ছাতি জাতি উলিয়াই কি কৰিলে যি দেখা পায় তাকে লাগে ক'ত যোৱা তুমি ছাতি লৈ ক'ত যোৱা দোকান যায় পইচা ক'ত এতিয়া খালি মানে আমাৰ ওচৰতে দোকান সেইটো কাৰণে বৰ দিগদাৰ হৈছে এবাৰ তো পইচা দেখিলে দোকান খালি দোকান যায় কি কিনিবা দোকানত কি কিনিবা আৰু উফ কি কিনিবা আৰু কেক কিনিবা বাপৰে যোৱাই তাৰমানে ছাতি লৈ যোৱাই ৰ'দ দিছে ন চুলি তুলি ধুলো মানে কি চুলি শুকালেও আচলতে দেৰি হ'ল মোৰ ভিডিঅ'টো কৰোঁতে এতিয়া তাৰমানে কি হয় দুপৰীয়া সময়খিনি মোৰ খুব দৌৰা দৌৰি আচলতে টিকলো গা ধুৱাওঁ ভাত খুৱাওঁ তাৰপিছত তাক টোপনি নিয়াই থওঁ তাক টোপনি নিয়াইহে মই তাৰ গা ধোৱা কাপোৰ পিন্ধি দিওঁ তাৰপিছত মই ভাত খাওঁ তো তেনেকুৱা আৰু এল'ভেৰাখিনি লগালোঁ যে খুব ধুনীয়া হৈছে চুলিখিনি আচলতে এল'ভেৰা নাৰিকল তেল দিলোঁ তো ভাল হয় চুলিখিনি ধুনীয়া বিৰাট ভাল লাগিছে আচলতে চুয়ে ভাল লাগে তো আপোনালোকে যদি লগোৱা নাই লগাব আচলতে লগাই চাগে বহুতে এল'ভেৰা স্কিনতো লগায় মুখত তো তেনেকৈ মই বাৰু মুখত লগোৱা নাই চুলিতে লগালোঁ আৰু সেই আৰু বাকী 2টা বাজি গ'ল এতিয়া ভাত পানী খাই আজৰি হ'লোঁ বাচন চাচন ধুলোঁ টিকলো টোপনি গৈছে তাক টোপনি নিয়াহে মই ভাত খাওঁ কেতিয়াবাতো মোৰ খুব দেৰি হৈ যায় তো মাহঁতক কৈ যে মোক ৰখি থাকিব নালাগে আপোনালোকে ভাত খাওক কিন্তু আজি একেলগে ভাত খালোঁ তো এতিয়া ভাবিছোঁ অকণমান শুওঁ যিহেতু ল'ৰাও শুইছে তো অলপমান শুই লওঁ মই লগ পাই আছোঁ আপোনালোকক শুই উঠি আৰু শুই উঠি আমাৰ টিকলি ওলাই লৈছে কিতাপ একেবাৰে অৱস্থা নোহোৱা কৰি দিছে দেই কিতাপখন চাই নাহাঁহিব এয়া সি দেখুৱাই আছে মই তাক সুধি আছোঁ সিংহ কোনটো শামুক কোনটো এইবোৰ অলপ জনা হৈছে সি কিবা কিবি গড় কোনটো এইবোৰ দেখুৱাই থাকে সি আৰু শুই উঠি তাক বোলে এতিয়া চকলেট খাব দিব লাগে মই তাক ইমান নিদিওঁ চকলেট সেইকাৰণে দেখিছেনে টেমাটোত গোটেই চকলেট কেক জমা হৈ গৈছে আচলতে সৰু ল'ৰা বা সৰু ছোৱালী এনেকৈ দেখিলে চবেই চকলেট কেকে আনি দিয়কচোন তো তেনেকৈ জমা হৈ গৈছে মই কেতিয়াবা তাক অলপ টুকুৰা কৰি এনেকৈ ভাঙি দিওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ বাই